অ' মা বিয়ালৈ কি পিন্ধি যাম নো? অ' বা কাপোৰ নাই যদি মা ভাগৰ কাপোৰ এযোৰকে পিন্ধি যাগে যা। অ' মা ইয়াক লাগি দিবলৈ হাত দে দেই, কৈ আছোঁ আকৌ। তাক যেনিবা কোনোবাই সুধিছেহে। অ' আই সি ঠিকেই কৈছে, তোৰ ইমানবোৰ কাপোৰ আছে, তই যে কাপোৰ নাই যে কৰি আছোঁ যে। আৰু বাবলু তই লাগে যা, দেৰিয়ে হ'বগৈ এতিয়া। অ' মই ওলাওঁগৈ, বাই কাপোৰকে বিচাৰি থাকক। তাৰপিছত দেৰি হ'লে মায়ে মই গুচি যাম, তই ঘৰতে থাকিবি। হ'ব তহঁতিয়ে যা, মই নাযাওঁ। কাপোৰ এটাও নাইকিয়া ভাল পিন্ধি যাবলৈ, চব আগতে পিন্ধা পুৰণা কাপোৰবোৰ পিন্ধি যাব লাগিব। একেবাৰে পিন্ধি যাবলৈ ভাল নালাগে নহয়, নাযাওঁ তহঁতিয়ে যা। তোক দেখোন সেইদিনাখন ফ্ৰক এটা কিনি দিছিলোঁ, সেইটোকে পিন্ধি নাযাওঁনো কেলৈ? কাপোৰ নাই যে কৰি আছোঁ যে, তহঁতৰ পৰা মানে ক'লৈকো যাবলৈ শান্তি নাইকিয়া। সদায় সদায় অকল কাপোৰ নাই হুলস্থুল। গ'লে ওলা, নগ'লে ঘৰতে থাক। ষ্টাইলটো বাঢ়িছে অলপ, তোৰ চাই আছোঁ মই। অ' মা মোৰ হ'লেই, বা ওলোৱাই নাই এতিয়ালৈকে, আমি দুটাই যাওঁ। যা যা তহঁতিয়ে যা, মই নগ'লে হ'ব, বিয়াহে, ডাঙৰ বস্তুটো নহয় নহয়, তহঁতিয়ে যা।